দৰ্শকসকল 2 সপ্তাহৰ বিৰতিৰ মূৰত আপোনালোকৰ মাজত আহি পুনৰ উপস্থিত হৈছোঁ। মানে মই মোৰ ভিডিঅ'ত কি কৰোঁ, মানুহৰ যিবিলাক বেয়া দোষ আছে সেই দোষবিলাক মই ক্ৰিটিচাইজ কৰোঁ। কোনো মানুহকে পাৰ্চনেলি টাৰ্গেট কৰি নলওঁ। গতিকে বস্তুবিলাক যদি অলপ কমেডি হিচাপে লৈ সেইটো আশা ৰাখিলোঁ। আৰু আজি অলপ বেলেগ ধৰণৰ আলোচনা কৰিম, গতিকে আশা ৰাখোঁ এনজয় কৰিব। মই মোৰ ফালৰ পৰা চেষ্টা কৰিম, আপোনালোকৰ মতামতটো পিছত কমেণ্টত জনাই দিব। গতিকে আৰম্ভ কৰোঁ। আজি আমি কথা পাতিম হোৱাটছএপৰ ষ্টেটাছ আৰু ফেচবুকৰ পষ্ট। গতিকে বেছি দেৰি নকৰোঁ। প্ৰথম বস্তুটো হ'ল, প্ৰথম আমি কথা পাতিম অলপ জন্মদিনৰ কথা। জন্মদিন মানে আজিকালি গমেই পায়, আগৰ দিনৰ পৰা ষ্টেটাছত ফটো, যাৰ জন্মদিন থাকে তাৰ ফটো আৰম্ভ লগৰ গেলাৰ। তাৰে পিছত সি এটা স্ক্ৰীণশ্বট মাৰি যাৰ জন্মদিন আছে স্ক্ৰীণশ্বট মাৰি পিছদিনা তাৰ ষ্টেটাছটো ভৰ্তি কৰি দিব। তাৰে পিছত দিনটো সেইকেইটা চাই থাকোঁতে আমাৰ জীৱন গুচি যায়। গতিকে এই বিষয়ে বাৰু বেছি কথা নাপাতোঁ, এই কাৰ্যত ময়ো জড়িত আছোঁ, গতিকে বেছি কথা নাপাতোঁ। আমি অলপ কথা পাতিম আমাৰ যুগৰ জন্মদিনৰ কথা। আমাৰ যুগৰ জন্মদিন কেনে আছিল। চ' আমাৰ যুগৰ জন্মদিন মানে কি আছিল, এখন সৰু চাই পূজা আছিল, মাজে মাজে পুৰোহিত মাতি অলপ ডাঙৰকৈ পাতিছিল, নাৰায়ণ পূজা। চ' সৰু চাই পূজা আছিল, লগত দুটামানক মাতিছিলোঁ, হাফ পেণ্ট পিন্ধি আহিছিল, একজন কাট পাইছিল, একজন লগৰ প্ৰেজেণ্টৰ নামত আনিছিল, দুটামান চিপৰা আকৌ নানাকেও আহিছিল। গোটেইকেইটাই বৈছিলোঁ, গাজি খাইছিলোঁ, ভোগ খাইছিলোঁ। তাৰে পিছত কলৰ বাকাল দৈল দলি কৰিছিলোঁ। আৰু পিছদিনা টিফিনত আগাৰ দিনাৰ গাজি, আৰু 3 দিনমান ঘৰত তাত দালি চালি নাপাওঁ, ঘুগনি। সেই জন্মদিনৰ যিটো আমেজ আছিল, সেইটো মানে সদায় দামী দামী হোটেলত কৰা জন্মদিনৰ লগত তুলনা নহয়, ক'বাৰ এটা ডিফাৰেঞ্চ আছে। গতিকে নাই আৰু মানে কিছুমান কথা ভাবিলে অলপ ইম'শ্যন আহি যায় এতিয়াও। আহক ভিডিঅ'টো কণ্টিনিউ কৰোঁ। আচ্ছা, 2 নম্বৰতে ফেচবুকত পোৱা এক প্ৰকাৰ প্ৰাণীৰ বিষয়ে। এইটো কেনেহান যে ক্লাছ চলি থকাতে নপঢ়ে, যে পৰীক্ষাটো গেল, তাৰে পিছত ট্ৰেজেডি ফাল আৰম্ভ। ফেচবুকত লম্বা লম্বা পষ্ট, তাতে লেখা থাকে অসমৰ শিক্ষা ব্যৱস্থা বৰ্তমান শোচনীয়, ইয়াত স্বাৰ্থ চাই নাম্বাৰ দিয়া হয়। আৰু আছে হেছটেগ 2 নম্বৰে মোৰ জীৱন সলনি কৰিব নোৱাৰে, হেছটেগ বিফলতাই মানুহক সফল হ'বলৈ প্ৰেৰণা দিয়ে। এই হেছটেগ লেখাৰ উৎপাদতে তাৰ 2 বছৰটো পঢ়াই নহয়। কলেজৰ প্ৰফেচাৰ বাদ দিয়ক, চকীদাৰটো জানে যে তাৰ পৰীক্ষা ভাল নহয়, তথাপিও এই অভ্যাসটো বাদ দিব পৰা নাই। এতিয়া এখিনি কথা কোৱাৰ কাৰণে কাৰোবাই মোক ক'ব পাৰে যে তুমি অহংকাৰতে কৈছা। চ' অহংকাৰৰ কথা নহয়, মোৰ লগৰো বহুত তাৰ কি হৈছে, পৰীক্ষা বেয়া হৈছে, কিন্তু কি কষ্টটো ডাঙৰ কথা। যোনে কষ্ট কৰে তাক মই সন্মান কৰোঁ। কষ্ট কৰাৰ পিছত ফল নাপালে এইটো আৰু সেই নাই। কিন্তু যদি তুমি আকৌ নকৰাই, দিনটোত পঢ়ি থাকাতে দিনটোত 12 ঘণ্টা 13 ঘণ্টা অনলাইন থাকা, তাৰে পিছত তোমাৰ পৰীক্ষা বেয়া, তাৰে পিছত আৰু বেলেগক দুখ দি লাভ নাই। চিম্পুল কথা। 2 দিনমানৰ পৰাই আৰু এটা ফেচবুকত আনা বস্তু হৈছে, কিবা এনেকৈ এটা মিম টাইপৰ এটা লেখা থাকে, তাতে কিবা লেখা থাকে এনেকৈ যে কেলা এটা শব্দ নহয়, ই এটা ইম'শ্যন। আৰু 2 এটা জচতে তাৰে ওপৰত আৰু এনেকৈও লিখি দিয়ে যে কেলাই হৈছে অসমীয়াৰ পৰিচয়। আমি আৰু অতদিনে শুনি আছিলোঁ সুধাকণ্ঠ অসমীয়াৰ পৰিচয়, ব্ৰহ্মপুত্ৰ নদী অসমীয়াৰ পৰিচয়, মামণি ৰয়ছম গোস্বামী অসমীয়াৰ পৰিচয়। ভুল ধাৰণা আছিল মানে মোৰ। এতিয়াহে বুজি পালোঁ যে কেলা হৈছে আচলতে অসমীয়াৰ পৰিচয়। চৰকাৰেও প্ৰতিভা বিস্তিভা জানা নাই, ক'ত লাগি আছে। এইগিলাখনক লাগে দে NRCৰ কামত, যে এসপ্তাহৰ NRC বাহিৰ কৰি দিব, টেনশ্যনে নাই। NRCৰ কথা কওঁতে মনত পৰিল, আমাক NRCৰ নামত মানে কিবা শুদ্ধ কৰিব তেজপুৰ মাতিছিল। কোনো আমাৰ কুৰ্মা গোষ্ঠী নাই, 5টা মানুহৰ মোটামুটি 2500 টকা খৰচ হৈছে থাকে, যাতে এটা দিন খৰচ হৈছে। আৰু তাৰে পিছত কি কয় কেলা অসমীয়াৰ পৰিচয়। তো মোৰ আগত আহিবি, তোক মই নাৰিকল মাৰি মূৰা ফাটি দিম মই তোক এটা। আচ্ছা, তাৰে পিছত আহোঁ আমি আৰু এক প্ৰকাৰ প্ৰাণীৰ কথা। এইটো আৰু কেনেহান যি অলপ এডভেঞ্চাৰকৈ থাকে। এটা ফটো দিব, দি পেলাই তাতে লিখিব পঢ়া পাতি কৰি কি কৰিবা, জীৱনটোত অলপ এডভেঞ্চাৰ। তই গৈছা লগৰ কেইটাক আৰু কিয় টানা, তোমাৰ এডভেঞ্চাৰ কৰিব আছে, তুমি নিজে এডভেঞ্চাৰ কৰা। তোমাক এটা মই ভাল উদাহৰণ দিওঁ। আমাৰ কাষৰ এটা চলি আছিল, মানে আমাতকৈ অলপ ডাঙৰ, তাৰো বিৰাট এডভেঞ্চাৰ কৰিব মন আছিল। এটা মই পঢ়া পাতি বাদ দি ওলাই গ'ল এডভেঞ্চাৰৰ জগতত। এতিয়া মই প্ৰাউডলি কওঁ যে হিজ লাইফ ইজ ফুল অফ এডভেঞ্চাৰ। হি ইজ এ পাঞ্জাৱ বডি ট্ৰাক ড্ৰাইভাৰ। কিয় বেয়া ক'লোঁ নেকি? আচ্ছা, এতিয়া অলপ পাৰিপাৰ্শ্বিক কথা সম্পৰ্কে, যে মোৰ দিনা মোবাইলটো এটা লগৰ চলি চাই আছিল, চাই থাকাতে কিবা ই আপিৰ নাম্বাৰ দেখা পাই পেলাই কিবা এনে ধৰণৰ ৰিয়েকশ্যন, শুনিয়া আকা চন্দনা শুনি আমি ধুনীয়া পাওঁ দেখো, কিবা এনে ৰিয়েকশ্যন। আৰু সি বুলি নহয়, বহুতৰে কিবা মোবাইলৰ আপিৰ নাম্বাৰটো দেখা লাগে বেলেগকৈ ভাবে অলপ কথাটো। কিয় ভাববা লাগে? মনত যদি কুভাৱ নাথাকে, লগৰ আপি আকে সেনে কথা। আৰু সদায় যি তুমি চেনি খাবাই নাম্বাৰ ৰাখছা সেনেকুৱা কথা নহয়।
আৰু কথাটোতো এনাই ধৰণৰো হ'ব পাৰে যে দুটামান নাম্বাৰ থাকলি ভাল, যে তোমাৰ বিয়াৰ দিনা তলকাৰী এটা মানুহ কমকৈ মাতব লাগিব। মই এনেকৈ ভাবোঁ, ফিউচাৰৰ কথা চিন্তা কৰিছোঁ, অলপ খৰচ কমব। মই কিন্তু চলিটো যথেষ্ট ভাল দিয়ক, মই মানে একদম মুগৰ গাজিয়ান মানে না, আপি চাপিৰ প্ৰতিতো মোৰ ধান্দাই নাই, কলেজ যাওঁ পঢ়বা যাওঁ, মানে আপিৰ প্ৰতি মোৰ অলপো ধান্দা নাই। চালা নলবাৰী কলেজৰ গে চুপ এনাই বকি থাকে এনাই কবাৰ কিবা এনাই ফাল্টু চলি নে কি চিং কি সন্দেহ হৈছে নেকি? আই এম পিয়'ৰ মেন, 100% পিয়'ৰ, মেড ইন ইণ্ডিয়া বেছি। মই কথাটো সেই চেঞ্চত কোৱা নাছিলোঁ, মানে মোৰ কি পঢ়াত মানে মোৰ নিচা আছে, যি মই আপিৰ দেখি চকু দিয়ে পোৱা নাই। তে কলেজত সেউজীয়া কুৰ্তা পিন্ধা বাইদেউ কোনি চাই থাকে? খাবই যাতা উঠি মৰব। সেউজীয়া কুৰ্তা পিন্ধা বাইক লাগে তাক, যাতা কথা বক পাই দেখি দিয়ক কোনোবাই সেউজীয়া কুৰ্তা পিন্ধা বাইক। মই নাজানো দিয়ক, মই সঁচা নাজানো সেউজীয়া কোনি সেউজীয়া পিন্ধে কোনি নীলা পিন্ধে এইগিলাখনত মোৰ চকু নাই। ফল যাতা সন্দেহ নকৰিব। ভূমিকম্প টাইমত কি সাৱধানতা ল'ব লাগে, আহিলি মানে কি সাৱধানতা ল'ব লাগে আপোনালোকে সকলোৱে জানে। এই বস্তুটো আপোনালোকে LP স্কুলৰ পৰা ME স্কুল হাইস্কুলতো পঢ়িছে আৰু লিখি লিখি নাম্বাৰো বেছি। কিতাপত বিৰাট লাম্বাকৈ লেখা থাকে, ধৰক ঘৰৰ কাণত আশ্ৰয় ল'ব লাগে, ওখ টেবুলত মানে মজবুত টেবুলৰ তলত আশ্ৰয় ল'ব লাগে, ভাঙব পৰা বস্তুৰ কাষত থাকবা নাংগে। কিন্তু সিদিনা ভূমিকম্প আহি গ'ল মই বিপত্তিত, কাৰণ কোনো কিতাপতে লেখা নাই হাগি থকাতে ভূমিকম্প আহিলে কি কৰিব লাগে। মই আছিলোঁ, মই ভাবি থকাতে ভূমিকম্প শেষ। গতিকে এটা বিনম্ৰ নিবেদন থাকিল, আহাবাৰ কিতাপখন মানে নতুনকৈ লেখাতে যাতে হাগি থকাতে ভূমিকম্প আহিলে কি কৰিব লাগে সেই বিষয়ে অলপমান লিখি দে, তে সকলোৱে যাতে জ্ঞাত হয় আৰু আগতীয়াকৈ ব্যৱস্থা ল'ব পাৰে, মই বিনম্ৰভাৱে নিবেদন জনাম। চ' আমি আমাৰ ভিডিঅ' লাষ্ট পাৰ্টত আৰু লাষ্টৰ দিকে আমি কি কৰোঁ, অলপমান সমাজৰ ভালৰ ধাকে কথা পাতোঁ, মানে অলপ সমাজৰ ভালৰ কথা পাতোঁ। যদি আজি আমি কথা পাতবা লগা হয় সেনে আন্দোলনৰ কথা, মই আজি অলপ হাই ছেকেণ্ডাৰীত চলি গেলাক ক'ম, তাক ক'ম, ভাইটি ভণ্টিয়াক ক'ম অলপ, যে বহুতে কি কৰে বহুত ভাল চলি হাই ছেকেণ্ডাৰীত নষ্ট হৈ যায়। এইটো হৈ আহি আছে, আমাৰো হৈছিল, মানে স্কুলত বহুত ভাল চলি অলপমান লাইনৰ পৰা মানে নামি যায়। এইটো কি হয় বেছিভাগৰ ক্ষেত্ৰতে মানে কি প্ৰেম বা আপিত ধান্দা, আপাত ধান্দা, এইটো প্ৰেম নহয়। মানে কথাটো কি ক'বা গেলি সেনে নহয়, কাৰণ হাই ছেকেণ্ডাৰীত যিটো হয় বেছিভাগ ক্ষেত্ৰতে এইটো এটা এট্ৰাকশ্যন, কাৰণ এইটো বেছি দিন নিটিকে ক'ৰবাত। তো অলপ ধৈৰ্য ধৰা, কিন্তু মই ক'ৰবাত বহুত নীতি শিক্ষা দিবা জনাই, কাৰণ বোধহয় অলপ কষ্ট কৰিলে ৰিজাল্টটো মোৰ আৰু ভাল লগা হৈছে ছেকেণ্ডাৰীত, সেইটো দুখ থাকি গৈছে। তো আজি দুখটো নৰয়, সেইকাৰণে দুখ ক'লোঁ। তো অলপ কষ্ট কৰা, একদিন টাইম তোহাৰো আহিব। সদায় মই সদায় লাইন মাৰা কথাটো কোৱা নাই, অলপ মোবাইল চবাইলো কমাব লাগে। একদিন দিন তোহাৰো আহিব, একদিন যেতিয়া এটা ভাল মানুহ হ'বা, তাৰে পিছত একদিন দুজনে বিয়া পাতবা, তোহাৰ চলিটো একদিন চোলাকৰণ হ'ব। এতিয়া কেইটা চলি চোলাকৰণ কৰ সেইটো বাৰু তোহাৰ আপচি চামজো, তাত মই ক'ব নোৱাৰোঁ আকৌ, মানে মই নাজানো কেইটাৰ কৰ, তোহাৰ কথা। মুঠতে একদিন তোহাৰো হ'ব। চ' তেতিয়ালৈকে ধৈৰ্য ধৰা, কাৰণ কি জানা ন, এতিয়া তুমি যিমানে এইগিলা কাৰণ নকৰ, যেতিয়া তোমাৰ বিয়া বাৰুৰ কথা আহিব, ফাৰ্ষ্টৰ প্ৰশ্নটো বিয়া বাৰু কেতিয়াও এনেকৈ নুসুধে, মানে ফাৰ্ষ্ট প্ৰশ্নটো এনে আনকৈ সুধে যি দৰাটোই কি কৰে, দৰাটো কি কৰে, তাৰে পিছত সোধে, তাৰে পিছতো নুধে কি দৰাটো ঠৌগা না, তাৰে পিছত সোধে দৰাটো আৰু কইনাটো মিলিব না নাই। গতিকে এতিয়া এইগিলাখান কৰি মোৰ মতে লাভ নাই, অলপ ভালকৈ পঢ়া, লাইফটো বান। এইটো ৰিজাল্ট হাই ছেকেণ্ডাৰী ৰিজাল্টটো ভাল হোৱাৰ পিছত জীৱনটো বহুত খোলা হৈ যায়, তাৰে পিছত তাত বিশেষ এটা টেনশ্যন নাথাকে। মই ক'লোঁ তোমাক বিশেষ একো সেই নাথাকে। গতিকে অলপ 2 বছৰ ধৈৰ্যত থাকা, জীৱনত সফল হ'বা যদি খুজিছ। এখনেই কথা ক'লোঁ, আশা ৰাখছোঁ দুটামান চলিৰ কামত আহক, যাই চাই ভিডিঅ'টো কাৰোবাৰ যদি কামত আহে এখনিয়ে সেই এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ, এইটো আকৌ সেই নহয় বা মই কোনো লেভেল চেভেল দিব জনা এইগিলাখান, এইটো এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। গতিকে আশা ৰাখছোঁ কাৰোবাৰ কামত। গতিকে দৰ্শকসকল, আজি আমাৰ ভিডিঅ' এখনিতে শেষ। আজি ভিডিঅ'টোত বাৰু সিমান এটা আকৌ মছলা নাই, মানে কি কমেডি বোলা বস্তুটো সিমান এটা নাহিল, অলপ তথাপিও যদি সমাজৰ দুটা মানুহৰ কাণত সোমাই, দুটা কথা দুটা মানুহে বুজি পায়, সেইখিনিয়ে মোৰ কাৰণে বহুত। চ' সেইখিনি সেনেকৈ অলপমান কথা ক'লোঁ। গতিকে যদি ভাল লাগছে লাইক কৰিব, যদি বেয়া লাগছে আনলাইক কৰিব। অন্তৰত তিতা মিঠা শব্দবোৰ লিখি মোৰ কমেণ্ট বক্সটো শুৱনি কৰি দিব, আৰু প্ৰত্যেক ৰবিবাৰে এই ধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো সংযুক্ত হৈ লওক, মানে ছাবস্ক্ৰাইব কৰক, আৰু নেক্সট ভিডিঅ'ত লগ পাম। টাটা।
যাওক এতিয়া